হেল্ল' এভৰিৱান, এতিয়াতো কঁঠালৰ ছিজন আৰু কঁঠালটো চবেই ভাল পায়, বিশেষকৈ কঁঠালতকৈ কঁঠালৰ গুটিটো বহুতেই ভাল পায় ন। সেইকাৰণে মই আজি আপোনালোকলৈ কঁঠালৰ গুটিৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ কেনেকৈ বনাওঁ মই এইটো। এতিয়া মই এইখিনি কঁঠাল গুটিখিনি গুচাই ল'ম ধুনীয়াকৈ। এয়া মই কঁঠাল গুটি বাকলি গুচাই ধুনীয়াকৈ ধুই লৈছোঁ আৰু তাৰ কাৰণে মই মছলা শিকি লৈছোঁ। চব মই আলু এটা কাটি লৈছোঁ, তেজপাত, জলকীয়া, পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই এটা পিঁয়াজ, আদা, নহৰু এটা পেষ্ট বনাই লৈছোঁ আৰু মই এটা বিলাহী এনেকৈ পেষ্ট বনাই লৈছোঁ। এতিয়া মই কুকাৰত বইল কৰি ল'ম কঁঠাল গুটিকেইটা আৰু আলু কেইটুকুৰা মই বইল কৰি ল'ম। নিমখ অকণ দিছোঁ, হালধি অকণ দিছোঁ আৰু এতিয়া মই এইখিনি তিনিটামান চিটি দি এতিয়া মই বইল কৰি ল'ম। এতিয়া মই এখন কেৰাহী বাতি তাত তেল দিম। তেল গৰম হ'ল, অকণমান কেইটামান মই ইয়াত পাঁচফোৰণ দিছোঁ, তেজপাত, পিঁয়াজ দিম, পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত দিম আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টটো দি দিম ইয়াত মই এতিয়া। সিজিবলৈ দিম। এতিয়া মই ইয়াত বনাই থোৱা বিলাহী পেষ্টটো দিম। এতিয়া মই ইয়াত হালধি দিম, অকণমান জিৰা পাউডাৰ দিছোঁ, অকণমান ধনিয়া পাউডাৰ দিছোঁ, মিক্স কৰি দিম ধুনীয়াকৈ। এতিয়া মই এইখিনি আৰু অলপ ভাজিম, ধুনীয়াকৈ ভাজি ল'ম, কালাৰটো উঠালৈকে ধুনীয়াকৈ ভাজি ল'ম। মছলাৰ পৰা তেলটো এৰিব লাগিব, ধুনীয়াকৈ ভাজিম।
এয়া মছলাখিনি ভজা হৈ গৈছে। এয়া মাৰি দিম। এতিয়া মই নিমখ দিম। এতিয়া মই পানী দি দিম। পানীটো আপোনালোকৰ জোখমতে দিব। বস্তুটো গ্ৰেভি কৰিম, জুলীয়া নহয়। এতিয়া মই ইয়াত অকণমান গৰম মছলা দিম আৰু অকণমান ৰেড চিলি পাউডাৰ দিম। এয়া চাওক, আমাৰ কঁঠালগুটিৰ তৰকাৰীকণ হৈয়ে গৈছে প্ৰায়। এয়া হৈ গৈছে, হৈ গৈছে। এতিয়া মই নমাই দিম, হৈ গ'ল। তাৰপিছত আমাৰ কঁঠালৰ তৰকাৰী, কঁঠালগুটিৰ তৰকাৰী ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া কালাৰত হৈছে। এবাৰ এনেকৈ বনাই খাই চাবচোন।